আজি মই তোমাৰ বাবে মোৰ হৃদয়ত থকা মোৰ জীৱনৰ আটাইতকৈ ভাল লগা অনুভূতিবোৰ এখন কাগজত এটি কবিতা আকাৰে লিখি উলিয়াইছোঁ। আশা কৰোঁ তুমি এই কবিতাটোৰ মাজেৰে মোৰ হৃদয়ত থকা সেই বেদনা, সেই ভালপোৱা এবাৰ হ'লেও অলপ হ'লেও বুজিবা। কবিতাৰ নাম মনত আছেনে তোমাৰ? কবি ৰাজজ্যোতি দাস। মনত আছেনে তোমাৰ সেই দিনটো, যিদিনা দুখন হিয়া এখন হৈছিল? নাই চাগে ন? কাৰণ তুমি মোক পাহৰি গলা। মোৰ হৃদয়ে তোমাৰ নামত লিখা সেই কাহিনীটো সদায় আধৰুৱা হৈ থাকিব নেকি? হয়তো থাকিব ন, কাৰণ তুমি যে মোক তোমাৰ জীৱনৰ পৰা আঁতৰাই পঠিয়ালা। কিন্তু মই সদায় ৰৈ থাকিম মোৰ এই আধৰুৱা ক্লান্ত জীৱনলৈ তুমি উভতি অহাৰ এক আশা।